ডিফু বজাৰতো আজি অনুষ্ঠিত ৰংকেৰ পূজা আটাইৰে শান্তি সম্প্ৰীতি আৰু মংগলৰ প্ৰাৰ্থনাৰে বছৰটোৰ বাবে থান দেৱতাক আৰাধনা SBI ডংকামুকাম লংকি ব্ৰাঞ্চ কলঙা মেনেজাৰ বিদ্যা সিং টিছৰ বিৰুদ্ধে গ্ৰাহকৰ টকা আত্মসাৎ কৰাৰ অভিযোগ হোজাই জিলাত কাৰ্বি হেমটুন নিৰ্মাণৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্থান পৰিদৰ্শন আৰু কাৰ্যকৰী পদক্ষেপ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে সমগ্ৰ কাৰ্বি আংলঙত 5 জানুৱাৰীতে ৰংকেৰ পূজা সম্পন্ন কৰা হয় যদিও চৰকাৰী দায়িত্ব বা ডিফু বজাৰ এলেকাৰ বাবে বজাৰ বন্ধ দিন পেলাই আজি বজাৰ ৰংকেৰ কমিটিৰ উদ্যোগত বজাৰৰ মাজতে ডিফু নগৰৰ আটাইৰে শান্তি সম্প্ৰীতি আৰু মংগল কামনাৰে অনুষ্ঠিত কৰে ৰংকেৰ পূজা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চলিত নতুন বছৰটোত আটাইৰে সুখ শান্তি আৰু মংগল কামনাৰে ডিফু বজাৰৰ বাকৰিত অনুষ্ঠিত কৰে ৰংকেৰ পূজা কাৰ্বিসকলৰ অনেক পূজাৰ ভিতৰত ৰংকেৰ পূজাই হৈছে আটাইতকৈ শ্ৰেষ্ঠ পূজা এই পূজাত বছৰটোৰ বাবে এলেকাটোৰ খেতিবাতি কাৰ্যকে ধৰি ব্যৱসায় বাণিজ্য টকা পইচা আৰ্জনৰ ক্ষেত্ৰত থান দেৱতাৰ আশীৰ্বাদ বিচাৰি কৰা হয় এই পূজা পিনি দাগ ডিফু হিথি थान रंकेर करकली लाके si ilitum ajutang kacinghon mate ilitum ajutang ta matro ilitum rong along arkichot puria te bang takali ilitum dak dipuhi thilon ta ilitum arki la ilitum kaduk kabe jati jabor do an tamil adak ilitum jutang nang palang nang patheng long nang pusi ilitum ajutang pangtang ko nang tu kibor ipon alang ilitum la president secretary tum Mongol Singrong Fatum organize ponlo lapen la sorting ben sipini ladak laso jutang tami ili tumakar pri on stami pini chumpon lo laso humut bukana bangke hempu mukrang sitami parvi pari son sidolo lapen inglong kiri kisar sitami nili mithang masi odlo la bangke humuda bangke kaparvi lapen biye bangke kapar e sona taxi dipuda lason lo humuda bangke kaparvi lapen biya bangke kapar e lasi ilitum pining kan angbong ke ilitum kikem kidam pen chenglok tikuk timang ta avepo pusi arnam phansitami tum ahir jumi ga chohang lopot pini bumur dokanda sonthosi ilitum banai tham lopot ilitum rengdok rengni pendolong po lapen ilitum jati jobor chipupe pin pe lapasi pini ke badu phansitame ilitum kibeng ki plak pin pen si pini ladak dipu hithi long ke ilitum rong ker karti pondo kasi laso ahir jumi ke hang long sitame pini rat det kadu kabe Bang parok asopen cenglok ili karbi kaiben cenglok mate dhorom jati cipupe pinben Kristen Hindu Hongari mate me Muslim cipupe pinben setame pini ilitum cirap citopen si pini la sorong ker ki pacung ke lake ningarong parpiglo la pen la sontosi pininkan ki klema sontosi aninkan dang ang thun la sorong ker ke ar clear po pusi pini nilin pen setame vaidak pen than ponlo lapen anso sesi ilituma jutang ke tang pon pusi nilam thita lansing হে ৰাজহুৱা ভাৱে কৰা এই পূজা কাৰ্বি সমাজত গুৰুত্ব বেছি উল্লেখ্য আন বাৰৰ দৰে এইবাৰো বজাৰ ৰংকেৰ কমিটিৰ দ্বাৰা অনুষ্ঠিত কৰা এই পূজাত বজাৰ এলেকাৰ অনেকে সহযোগ কৰাৰ লগতে পূজাত থাকি থান দেৱতাৰ পৰা আশীষ গ্ৰহণ কৰে পূজাৰ অন্তত পূজাৰ প্ৰসাদ হিচাপে আটাই এসাজ প্ৰীতিভোজ আনন্দৰে গ্ৰহণ কৰা পৰিলক্ষিত হয় মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ দুখীয়া গ্ৰাহক ৰাইজৰ সমুদায় টকা আত্মহাতৰ অভিযোগ উত্থাপিত হৈছে SBI ডংকামুকাম লংকি ব্ৰাঞ্চ কলংগা মেনেজাৰ বিদ্যা সিং টিছৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে বিদ্যা সিং টিছই বিগত বহু কেইবা দিনৰে পৰা স্থানীয় দুখীয়া জনগণৰ নামত ডুপ্লিকেট পাছবুক ইস্যু কৰি দুখীয়াৰ পৰা পাছবুকত টকা সংগ্ৰহ কৰি জমা কৰা দেখুৱায় প্ৰকৃততে লংকি ব্ৰাঞ্চ কলংগা মেনেজাৰজনে সেই সমুদায় ধন আত্মসাৎ কৰিহে আহিছিল দীৰ্ঘ দিনৰে পৰা মেনেজাৰ বিদ্যা সিং টিছ আৰু তেওঁৰ সহযোগী কেইটামান আছে ইয়াত সেই সকলোৱে মিলি ৰাইজৰ প্ৰায় 3-400 মান একাউণ্টছ খুলিলে টকা পইচাবিলাক ভালেমান ট্ৰানজেকশ্যন হৈছে বুলি আমি গম পাওঁ কিন্তু সেই ব্ৰাঞ্চটোৰ যেটো গতানুগতিক চলি অহাটো মানে বিসংগতিবিলাক আমি পাই আহিছো আৰু বহুত ৰাইজৰ ফালৰ পৰা আমি
কেইবাটাও কমপ্লেইনবিলাক পাইছোঁ যেনে মোৰ ইমান হাজাৰ গ'ল বা মোৰ ইমান হাজাৰ আছিলে একাউণ্টছৰ পৰা ওলাব দিয়া নাই এনেধৰণৰ মানে হেৰিবিলাক কৈ ৰাইজৰ আপত্তিবিলাক আছিলে সেই আপত্তিবিলাক লৈ আমি ডংকা ষ্টেট বেংকৰ মেনেজাৰকো আমি লগ কৰিছিলোঁ কিন্তু সেই ডংকা ষ্টেট বেংকৰ মেনেজাৰে মানে তেওঁ নতুনকৈ আহিছিল পুৰণাজন নাছিলে সেই নতুনজনে মানে আমি একো নাজানো আৰু ইমান দিন কিয় ৰাইজৰ ফালৰ পৰা কিয় কমপ্লেইন দিয়া নাই কিয় কেছ দিয়া নাই এনেকৈ ধৰণৰ কথা কৈ পেলাই আমাক মানে এটা বুজনি দি পঠাইছে কিন্তু সেইটো হেৰি হোৱা নাই কিন্তু এতিয়া প্ৰায় 6 মাহ ধৰি এই ব্ৰাঞ্চটো কমপ্লিট বন্ধ হৈ আছে আনকি গ্ৰাহকক কৰি অহা এই প্ৰবঞ্চনাৰ খবৰ একাংশ গ্ৰাহকসকলে জানিব পৰা বুলি গম পোৱাৰ লগে লগে তেওঁ বহুদিনৰে পৰা কাৰ্যালয়লৈ অহা এৰি দিয়াৰ দৰে হৈছে কাৰ্যালয় সম্প্ৰতি বন্ধ পৰি আছে আণ্ডাৰত CSP বেংক কলঙা এই বেংকত মোৰ ৱাইফে একাউণ্ট খুলিছিলে ছেভিং একাউণ্টত 3000 টকা আছিলে কিন্তু আমি চেক কৰিবলৈ গৈছোঁ নাই তাৰোপৰি RD এটা খুলিছিলে সেই RDত বৰ্তমান তেতিয়ালৈকে মানে খোলালৈকে 57,000 আছিলে সেইখনো চেক কৰিবলৈ গৈছোঁ সেইখন আনফালে নিজৰ কষ্টুপাৰ্জিত ধন জমা ৰখাৰ নামত ঘূৰাই নেপাল দুখীয়া ৰাইজৰ হাহাকাৰ অৱস্থা হৈছে প্ৰবঞ্চক মেনেজাৰ দিছক অতি শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি বিচাৰৰ দাবী কৰিছে কলংগাৰ স্থানীয় ৰাইজে কলঙাৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাট নিউজ হোজাই জিলাত কাৰ্বি হেমটুন নিৰ্মাণৰ বাবে আজি পুৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ পাৰিষদৰ এটা দলে হোজাইত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰে বিগত 1942 চনৰ পৰা হোজাই জিলাৰ ডংকিত কাৰ্বি হেমটুন নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল যদিও বাস্তৱ কাৰ্যকৰী হোৱা নাছিল দীৰ্ঘদিন ধৰি আজি মুখ্য কাৰ্যবাহী গৰাকীয়ে তেওঁ পৰিষদ বৰ্গৰে সদল বলে গৈ উক্ত স্থান পৰিদৰ্শন কৰাই নহয় স্থানটোত শীঘ্ৰে কাৰ্বি হেমটুন নিৰ্মাণ বৃহত্তৰ স্থানটোত থকা ডংকি শ্মশান ঘাটৰ বাউণ্ডাৰী বেৰা নিৰ্মাণ পৰিষদৰ সৌজন্যত ভূমিভাগত থকা গড়খাৱৈ আদি সমান কৰা খোৱা পানীৰ বাবে পকী কুঁৱা খন্দা আদি কাৰ্যসমূহ শীঘ্ৰে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখ্য স্থান পৰিদৰ্শনৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য লগত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে পৰিষদৰ সদস্য ক্ৰমে ৰাম সিং টিমুং দৰ সিং ৰংহাঙৰ লগত বিভাগীয় কৰ্মচাৰী দেৱান ৰংহাং তথা হোজাই ডংকি স্থানীয় বাসিন্দাসকল উপস্থিত থাকে বৈঠালাংছৰ পৰা জাচন ইংহি কাট নিউজ আজিৰে পৰা অনুষ্ঠিত হৈ আছে যোৰহাট হিলডুবিত চাংপাং নৃগোষ্ঠীয় মহোৎসৱ য'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নৃগোষ্ঠীয় লোকে নিজৰ নিজৰ পৰম্পৰাগত খেল ধেমালিৰ লগতে নৃত্য গীতৰ প্ৰদৰ্শন কৰি আছে কাৰ্বি ট্ৰেডিশ্যনেল স্পৰ্ট এছ'চিয়েশ্যন আৰু কাটছাৰ যুটীয়া উদ্যোগত কাৰ্বিসকলৰ পৰম্পৰাগত খেল ধেমালিসমূহক প্ৰদৰ্শন কৰি আছে যোৰহাট হিলডুবিত অনুষ্ঠিত চাংপাং নৃগোষ্ঠীয় মহোৎসৱত কাটছাৰ সাধাৰণ সম্পাদক থেংবেং ইংলেঙৰ নেতৃত্বত আৰু কাৰ্বি স্পৰ্ট এছ'চিয়েশ্যনৰ সহযোগত কাৰ্বি পৰম্পৰাগত খেলুৱৈ দলে এই উৎসৱত অংশগ্ৰহণ কৰিছে উল্লেখ্য যে কাৰ্বি পৰম্পৰাগত ৰজা অৰ্থাৎ ৰিজো ৰূপ সিং কাথাৰৰ লগত তেওঁৰ সংগীসকলৰ যোগদানে দলটোক অতি গাম্ভীৰ্যতা প্ৰদান কৰে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এই নৃগোষ্ঠীয় মহোৎসৱৰ ইতিহাসত কাৰ্বি পৰম্পৰাগত খেলসমূহক প্ৰদৰ্শন কৰি ইতিহাসৰ সাক্ষী হ'বলৈ সুযোগ দিয়া কাৰ্যত সহায় সহযোগ প্ৰদান কৰা দল তথা সংগঠনলৈ আন্তৰিক শলাগ যাচিছে দলটিক নেতৃত্ব দিয়া উদ্যোক্তাসকলে যোৰহাট হিলডুবিৰ চাংপাং নৃগোষ্ঠীয় মহোৎসৱ ক্ষেত্ৰৰ পৰা পংকজ ডেকা ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Difu branch, Lumding Road. Up to 50% discount long po. Loan kachitu une atubaphan. Labangso awarsai keme endonon. Lapen bank loan chipi une pen chapachok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো
এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ২ নং দলামৰা ডিফু নদীত অঘটন দলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দলামৰা ডিফু নদীত পুৱা প্ৰায় 11 বজাত ঘটে এই অঘটন জেচিবিয়ে খন্দ গভীৰ গাতত পৰি নদীখনৰ বুকুত বাগৰি পৰে AS02 E0800 ট্ৰাক ঘটনাৰ ফলত ট্ৰাকখনৰ চালক কথমপি ৰক্ষা পৰে যদিও ট্ৰাকখনত থকা সাৰমন কিলিং নামৰ শ্ৰমিকজনে আকোৱালি ল'বলগীয়া হয় দুখজনক মৃত্যু প্ৰথমে এই দৃশ্যলৈ মন কৰক
ডিফু নদীৰ ওপৰত এয়া নিৰ্মীয়মান অৱস্থাত আছে এখন বৃহৎ RCC দলং দলংখন নিৰ্মাণ সম্পূৰ্ণ নহলেও দাঁতি কাষৰীয়া ৰাইজে নিজৰ গন্তব্যস্থান গৈ পাবলৈ নদীখনৰ পানী কমি আহিলে এইদৰে নদীৰ বুকুৰে অহা যোৱা কৰে কেৱল মানুহে অহা যোৱা নকৰে যথেষ্ট বিপদ সংকুল অৱস্থাৰে কেইবাখন সৰু বৰ গাড়ী যাতায়াত চলে এইখন নদীৰ বুকুৰে কিন্তু কোৱা হয় দিন সকলোৰে বাবে সমানে নেযায় হয় আজিৰ এই দিনটো জমিনদাৰ কিলিং গাঁৱৰ নিবাসী কনক কিলিঙৰ পুত্ৰ সাৰমন কিলিঙৰ বাবে আছিল অতি বেয়া দিন সাৰমনে উঠি অহা ট্ৰাকখন জেচিবিয়ে খন্দা দ গাঁতত পৰি ঠাইতে বাগৰি পৰা ট্ৰাকখনৰ চালকজনৰ প্ৰাণ ৰক্ষা পৰিলেও ৰক্ষা নপৰিল সাৰমনৰ প্ৰাণ বাগৰি পৰা ট্ৰাকখনৰ ভিতৰত থাকি যোৱাত ওলাব নোৱাৰিলে সাৰমন দাঁতি কাষৰীয়া মানুহৰ জাকৰ বহু প্ৰচেষ্টাত সাৰমনক কোনোমতে ট্ৰাকখনৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় যদিও তেতিয়ালৈ আৰু সাৰমনৰ প্ৰাণবায়ু উৰি গ'ল উল্লেখ্য যে বাগৰি পৰা ট্ৰাকখনে নদীৰ বুকুৰে বিশাল জেচিবিক উঠাই পাৰ কৰি নিয়াৰ প্ৰয়াস কৰিছিল বাগৰি পৰাত নদীৰ পাৰ লোকে লুকাৰণ্য হৈ মাথোন অসহায়ভাৱে সেই মৰ্মন্ত দৃশ্য চাই থকাহে হ'ল সাৰমন নাবাছিল উল্লেখযোগ্য যে ঘটনাৰ পিছত বিয়লি 2:30 বজাত সেই স্থানত আৰক্ষী উপস্থিত হয় আৰু যাৱতীয় সোধপোছ কৰিয়ে দায়িত্ব সামৰে আৰক্ষীয়ে এতিয়া ৰাইজৰ প্ৰশ্ন আৰু এই নদীখনত কিমান নিৰীহৰ অকাল মৃত্যু ঘটিলেহে এই নিৰ্মীয়মান দলং নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব এই বাতৰি লিখা পৰলৈ ৰজা ঘৰৰ পৰা কোনো জনপ্ৰতিনিধি উপস্থিত হৈ মানৱীয়তাৰ খাতিৰত সমবেদনা প্ৰদৰ্শন কৰাৰ কাৰ্য কৰা নাই ডলামৰাৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাৰ্ড নিউজ সমাগত 26 সংখ্যক কাৰ্বি লামেট আমাৰ অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে হানজাংলাংছ ডনচুৰি আকলামৰ আদৰণি সমিতিৰ বিভিন্ন কমিটি তথা উপ কমিটিৰ বিষয় ববিয়াসকলৰ মাজত হৈছে সঘনে বৈঠক উদ্দেশ্য অধিৱেশনৰ সফল সম্পন্ন আজি আদৰণি সমিতিৰ স্বেচ্ছাসেৱক সদস্যসকলৰ মাজত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা সমাগত 26 সংখ্যক কাৰ্বি লামেট আমিৰ অধিৱেশনৰ দিন চলিত জানুৱাৰী মাহৰ 14ৰ পৰা 21 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব কাৰ্বি জাতীয় উচ্চতম কাৰ্বি ভাষা সংগঠনৰ বাৰ্ষিক অধিৱেশন হানজাংলাংছৰ 26 সংখ্যক কাৰ্বি লামেট আমিৰ স্বেচ্ছাসেৱী সদস্যববীয়াসকল লৈ হানজাংলাংছ খেলপথাৰত অনুষ্ঠিত হয় অধিৱেশনটি সফল সম্পন্ন কৰাৰ উদ্দেশ্যে বিভিন্ন জৰুৰী দিশসমূহৰ ওপৰত আলোচনা বিলোচনা তথা দিহা পৰামৰ্শৰ বাবে প্ৰতাপ ৰংফাৰৰ উদ্দেশ্যে ব্যাখ্যা শুভাৰম্ভণি আৰু বিশিষ্ট সমাজসেৱক ৰূপসিং ৰংপিৰ পৌৰোহিত্যত কৰা সভাত মুখ্য আলহী হিচাপে ৰাজেন্দ্ৰ ৰংপি সন্মানীয় আলহী হিচাপে 26 সংখ্যক কাৰ্বি লামেট আমিৰ আদৰণি সমিতিৰ সম্পাদক তথা প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক আম্বি ৰংফাৰপি শৰৎ বে চাম্ফি কিমি ফাংছো ফংবং টিমু প্ৰমুখ বহুকেইগৰাকী ভাষা সাহিত্য কৰ্মীসকল উপস্থিত থাকে উল্লেখ্য এইখন সভাতে আগন্তুক কাৰ্বি নৱবৰ্ষ ফেব্ৰুৱাৰী পহিলা দিন উদযাপনৰ বাবেও আলোচনা বিলোচনা কৰা হয় ৰাষ্ট্ৰীয় আয়ুষ মিছন অসম আৰু বেচৰকাৰী সংগঠন সেৱা ভাৰতীয় সৌজন্যত বুকাজান অসামৰিক চিকিৎসালয়তো যোগ কেন্দ্ৰ মুকলি কৰা হয় শনিবাৰে বুকাজান অসামৰিক চিকিৎসালয়ৰ চিকিৎসক বি ভৰালী চিকিৎসালয়খনৰ উপ অধীক্ষক ডাক্তৰ ডি গগৈ ডাক্তৰ দেৱ দেউৰী লগতে জ্যেষ্ঠ নাগৰিক তেলেশ্বৰ হাজৰিকা BPSR চিলবে মাধৱ শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কেন্দ্ৰটোৰ শুভ উদ্বোধন হয় সুস্বাস্থ্য অটুট ৰখাৰ লগতে বিভিন্ন ৰোগৰ পৰা নিলগত ৰখাৰ বাবে একমাত্ৰ যোগাই হৈছে আটাইতকৈ উত্তম পথ আৰু এই উত্তম উপায় অৱলম্বন কৰি যোগা অনুশীলনৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণ বাবে খোলা এই যোগ কেন্দ্ৰ সকলোৰে বাবে খোলা থাকিব এই বাণীকে হাৰুগত কৰি যোৱা কেইবাদিনৰ পৰা হাওৰাঘাট মাঞ্জা হামৰেন ডিফু বুকাজান আদিত যোগ অনুশীলন কেন্দ্ৰ খোলা হৈছে উল্লেখ্য সমগ্ৰ অসমৰ বাবে কেন্দ্ৰীয় যোগ কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট কৰা 100টা যোগ কেন্দ্ৰৰ ভিতৰত কাৰ্বি আংলঙৰ বাবে আহিছে 5টা যোগ কেন্দ্ৰ ডিব্ৰুগড়ত অনুষ্ঠিত আন্তৰ্জাতিক উদ্যান শস্যৰ প্ৰদৰ্শনী সম্পন্ন প্ৰদৰ্শনীত অসমৰ স্থানীয় উদ্যান শস্যৰ লগতে বিদেশৰ বহু শস্য তথা ফলমূলৰ প্ৰদৰ্শন কৰা হয়
যোৱা 5 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে। প্ৰদৰ্শনীলৈ কাৰ্বি আংলং কৃষি বিভাগৰ পৰাও অংশগ্ৰহণ কৰি কাৰ্বি আংলঙত উৎপাদিত বিভিন্ন ফল-মূলৰ প্ৰদৰ্শন কৰে। আন্তৰ্জাতিক পৰ্যায়ৰ এই উদ্যান শস্য প্ৰদৰ্শনীত কাৰ্বি আংলঙৰ উদ্যান শস্য প্ৰদৰ্শনৰ বাবে যোৱা দলটোক নেতৃত্ব দিয়ে কাৰ্বি আংলং জিলা কৃষি বিষয়া ভৱেশ ৰাজবংশীয়ে। কাৰ্বি আংলঙত উৎপাদিত অনেক ৰকম ফল-মূলৰ ভূয়সী প্ৰশংসা লাভ কৰে উচ্চ পৰ্যায়ৰ এই প্ৰদৰ্শনীত। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো। ধন্যবাদ।